এই যে দিনটোৰ মূৰত অফিচৰ পৰা আহিছোঁ আৰু মায়ে ধুনীয়াকৈ সুধিছে চাহৰ লগত কি খাবি গৰম গৰম পকৰি বনাই দিওঁ নেকি পিছে সেই সৌভাগ্যকণ সকলোৰে নাথাকে নহয়নে এয়া অফিচৰ পৰা আহোঁতে অকণমান পাচলি লৈ আহিছিলোঁ পাচলিখিনি ধুনীয়াকৈ উলিয়াই ৰাখি দিলোঁ তাৰপিছত চাহ খাবলৈ আহিছিলোঁ অকণমান মাথাটো বিষাই আছে সেইকাৰণে ভাবিলোঁ গ্ৰীণ টিকে খাওঁ আৰু এয়া লগত লৈছোঁ মমছ মেজিক বিস্কিট আৰু তাৰপিছত যিহেতু অকণমান মুড অফ হৈ আছিলে অলপ কিতাপ পঢ়িলোঁ আকৌ ভাতো বনাব লাগিব নবনালেনো খাম কি যিহেতু মা লগত নাই সেইকাৰণে ভাত বনাবলৈ আহিলোঁ এই ৰঙালাওৰ চব্জি বনাইছোঁ আৰু অকণমান ভাজি এনেকৈয়ে আৰু লগত অলপমান চালাড কাটি লৈছোঁ বাৰু আজিৰ ভাত সাঁজ মই এনেকৈয়ে যোগাৰ কৰিছোঁ পিছে এইদৰে দিনটো বাহিৰত কাম কৰি আকৌ আহি ভাত বনোৱা কমটি জ্বালা হয়নে পিছে উপায় নাই বনাবতো লাগিবই আৰু ধুনীয়াকৈ এয়া ভাতখিনি বনাই মই খাই ল'লোঁ শেষত বাচন বৰ্তন ধুই আজিৰ মই ইমানতে সামৰিলোঁ বাৰু গুড নাইট বাই বাই